হাই গাইজ স্বাগতম জনাইছোঁ মিষ্টাৰ নাজিম ৰহমান ব্লগিং চেনেললৈ। আগতে এটা ভিডিঅ'ত আপোনালোকক দিছিলোঁ যে পানীৰে যিটো ভুটীয়া পুখুৰী আছিলে মই দিছিলোঁ এবাৰ। দিয়াৰ পিছত মানে যিটো অকল গানতে দিছিলোঁ, কিন্তু এতিয়া আপোনালোকক মই আহিছোঁ আজি সেই ভুটীয়া পুখুৰীটোক আপোনালোকক দেখুৱাই যাম। লগতে ইয়াতে দৰ্শকসকলো আহে, বহুত দূৰৰ পৰা দৰ্শকসকল আহে, তেওঁলোকে ভুটীয়া পুখুৰী পৰিদৰ্শন কৰিবলৈ আহে। মই আপোনালোকক পোনপ্ৰথমে দেখুৱাই লৈছোঁ আপোনাৰ ইয়াত যিটো ভুটীয়া পুখুৰীটো আছে, পুখুৰীটো মই আগতে দেখুৱাই লৈছোঁ। তাৰপিছতে আপোনালোকক মই দেখুৱাই যাম সকলোখিনি। লগতে এটা ওচৰত মন্দিৰ যিটো আপোনালোকে দেখা পাইছিলে ফাৰ্ষ্টৰ ভিডিঅ'টোত আপোনালোকক মই দিছিলোঁ, কিন্তু শ্বৰ্ট ভিডিঅ'ত। আৰু আজি মই সকলোখিনি দেখুৱাই যাম। লগতে ইয়াত দৰ্শকো আছে, দৰ্শকৰ লগতে কথা পাতিব চেষ্টা কৰিম। তেওঁলোকে আহিছে ইয়াতে পৰিদৰ্শন কৰিবলৈ। পৰিদৰ্শন কৰি কেনেকুৱা লাগিছে বা ক'ৰ পৰা আহিছে তেওঁলোকে কথা পাতিম, কিয় আহিছে বা পৰিদৰ্শন কৰিবলৈ যিহেতু আহিছে তেওঁলোকে। ইয়াত কেনেকুৱা লাগিছে, তেওঁলোকে ক'ৰ পৰা আহিছে আমি কথা পাতিম তেওঁলোকৰ লগত অকণমান সময়। জাষ্ট তেওঁলোকৰ লগত আপোনালোকে যে বেয়া নাপায় অকণমান সময় কথা পাতিব বিচাৰিম। আপোনাৰ নামটো ক'ব? সাগৰ বৰুৱা। সাগৰ বৰুৱা। ক'ৰ পৰা আহিছে আপোনালোকে? মই ওচৰৰ হয় ইয়াৰ কচুবিলাৰ নহয় জানো? ইয়ালৈ গুৱাহাটীৰ পৰা আহিছে, ফুৰাবলৈ আনিছোঁ। হয়, গুৱাহাটীৰ পৰা আহিছিলে, ফুৰাবলৈ আনিছে। হয়, আপোনালোকৰ আলহী হয়? হয় হয়। তেওঁলোকক দেখিবলৈ পাইছে ইয়াতে তেওঁলোকে গুৱাহাটীৰ পৰা আহিছিলে, আমাৰ সাগৰ বৰুৱাৰ ঘৰত আহিছিলে আৰু ইয়াতে মানে ফুৰাবলৈ আনিছে, যিটো আমাৰ কচুবিলতে অৱস্থিত ভুটীয়া পুখুৰী। ভুটীয়া পুখুৰীত তেওঁলোকক ফুৰাবলৈ আনিছে। খুৰা, আপোনাৰ নামটো? সমীৰ কুমাৰ দে। সমীৰ কুমাৰ দে নহয় জানো? আপোনাৰ ঘৰ গুৱাহাটীত? কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। ভাল লাগিছে। ভুটীয়া পুখুৰীটো চালে আপোনালোকে? চাইছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। সকলোখিনি ভাল লাগিছে। আপোনালোকৰ ফেমিলি গোটেইখিনি আছে ইয়াত? আপোনালোকৰ আলহী আছে নেকি? নাই, এতিয়া আলহী আছে। আলহী আছে নহয় জানো? আপোনাৰ ইয়াত আলহী আছে তেওঁলোকে। দাদা আপুনি ইয়াৰ স্থায়ী? আপুনি ভুটীয়া পুখুৰীটোৰ বিষয়ে গম পায়নে? গম পায়, সকলোখিনি গম পায় নহয় জানো? অকণমান আপোনাৰ পৰা মই জানিব বিচাৰিম, যিহেতু আপুনি ইয়াৰ স্থায়ী নহয় জানো? আপুনি ইয়াৰ স্থায়ীভাৱে যে এইটো ভুটীয়া পুখুৰী নামকৰণ দিয়া হ'ল, কাৰণটো আপুনি গম পায় নেকি? কাৰণটো আমি শুনা মতে ভুটীয়া মানুহে বনাই থৈ গৈছিলে, সেইকাৰণে ভুটীয়া পুখুৰী বুলি নাম দি থৈ গৈছে বুলি গম পোৱা মতে আমি। আপুনিতো ইয়াৰে ওচৰতে ইয়াতে পৰিদৰ্শকসকল আহি থাকে নহয় জানো? কেতিয়াবা ইয়াতে বহুতখিনি ভিৰ ভাৰ হোৱা দেখা যায় নেকি? হয়, ভিৰ ভাৰ হয়। এনে জানুৱাৰী মানত অলপ ভিৰ ভাৰ হয়, এনে ইমান ভিৰ নহয়। হয়। জানুৱাৰী মানত বোলে বেছি ভিৰ হয়। আপোনালোকে আহিব, মই পুখুৰীটো দেখুৱাম। লগতে ইয়াতে কেনেকুৱা ধৰণৰ আপোনালোকৰ সুবিধাখিনি আছে। ছাইডৰ ফালে পিছফালে দেখিবলৈ পাইছে বেকগ্ৰাউণ্ডত এটা মন্দিৰো আছে। এৰিছোঁ বাৰু আপোনাক নহয় জানো? আপোনালোকক দেখুৱাই যাম মই সকলোখিনি। ইয়াত পুখুৰীটো কেনেকুৱা ধৰণৰ আপোনালোকক মই সকলোখিনি দেখুৱাই যাম ইয়াতে। এইটো হৈছে সেই ভুটীয়া পুখুৰীটো, যি পানেৰী বাগানত স্থাপিত। এই ভুটীয়া পুখুৰীটো আপোনালোকে দেখিবলৈ পাই আছে সকলোখিনি। ইয়াত সকলো চাৰিওফালে আপোনাৰ ফেঞ্চিং, যিখিনি তাঁৰ থাকে ফেঞ্চিং তাৰেৰে সকলো বেৰি দিয়া হৈছে। লগতে সম্পূৰ্ণ পুখুৰীটো চাওক, ছাইডৰ ফালে এটা মন্দিৰ আছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। সেই মন্দিৰটোলৈ যাম লাহেকৈ, আৰু সেইটো কি মন্দিৰ আমি চাম। তাতে শিৱ মন্দিৰ বুলি আমি গম পাইছোঁ। লগতে ইয়াতে বহুতখিনি মানুহ আহে, যে তেওঁ অলপ আগতে ক'লেই, আমাৰ ওচৰৰ যিজন মানুহ আছিলে তেওঁৰ সৈতে কথা পাতোঁতে তেওঁ কৈছে যে ইয়াতে জানুৱাৰীত বহুতখিনি ভিৰ হোৱা দেখা যায়, কিন্তু এতিয়া জানুৱাৰী আহি আছে, আপোনালোকে আহিব পাৰে। লগতে ছাইডৰ ফালে আপোনাৰ পিকনিক প্লেচো আছে, পিকনিক আপোনালোকে আহি পেলাই খাব পাৰে গোট হৈ আৰু লগতে ইয়াতে মাছ মৰা সকলো নিষেধ। আপোনালোকে দেখিবলৈ চাইনবোৰ্ডখন আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত যিটো জৰিমনা দিয়া আছে, যদি ইয়াত কোনোবাই কাপোৰ ধুৱে মাছ মাৰে, তেতিয়াহ'লে এই পুখুৰীৰ যিটো কমিটি আছে সেই কমিটিৰ ফালৰ পৰা আপোনালোকক জৰিমনা ল'ব। লগতে সকলোখিনি ফেঞ্চিং বেৰেৰে আপোনাৰ ঘেৰি থৈ দিছে, সকলোখিনি বহুত ধুনীয়াকৈ ঘেৰিছে। লগতে সম্পূৰ্ণ ছাইডৰ ফালে আপোনালোকে চাফ চিকুণতা দেখা পাব। এইটো হৈছে সোমাই যোৱা আপোনাৰ মেইন পুখুৰীলৈকে যোৱা যিটো ঘাটটো, সেই ঘাটটো হৈছে আপোনাৰ পুখুৰীলৈকে যোৱা ঘাট এইটো। ইয়াত নামি গৈছোঁ মই লাহে লাহেকৈ, আপোনালোক দেখুৱাই দিছোঁ ইয়াৰ পানীখিনি কেনেকুৱা। এয়া দেখিবলৈ পাইছে, পানী সম্পূৰ্ণৰূপে আপোনালোকে ইয়াতে পৰিষ্কাৰ পানী। ইয়াত কোনো ধৰণৰ আপোনাৰ লেতেৰাযুক্ত বস্তু নাই, আপোনাৰ দেখিবলৈ পাইছে সম্পূৰ্ণ পৰিষ্কাৰ। আৰু ছাইডটো দেখিবলৈ পাইছে শিলেৰে কি ধুনীয়াকৈ বান্ধি দিছে। ইয়াতে আহক আপোনালোকে চাওক। লগতে তেওঁ কৈছে যে এই পুখুৰীটোত যেতিয়া ভুটীয়া পুখুৰী নামকৰণ কৰা হৈছে, কাৰণ ইয়াতে ভুটীয়াসকল আহিছিলে আৰু ইয়াতে থাকিছিলে, হয়তো তেওঁলোকেই খান্দি থৈ যোৱা এই পুখুৰীটো। এয়া চাওক, হয়তো তেওঁলোকে পানী খাবৰ কাৰণে খান্দিছিলে, হয়তো গা ধুবৰ কাৰণে তেওঁলোকে কিবা পানীৰ প্ৰয়োজনৰ কাৰণে এই পুখুৰীটো খান্দিছিলে। তেতিয়াৰ পৰা এই পুখুৰীটো নামকৰণ কৰা হৈছে ভুটীয়া পুখুৰী। আৰু এইটো বৰ্তমান অৱস্থিত পানেৰী ফালৰ পৰা আহি যিটো কচুবিল পায়, কচুবিলৰ পৰা অকণমান আহিলেই আপোনালোকে পানেৰী বাগান চকৰ পৰা আপুনি ফুলকুচি ৰাস্তাত সোমাই আহিলে, স্কুলৰ ফ্ৰণ্টেৰে আপুনি সোমাই আহিলে এই পুখুৰীটোৰ ৰাস্তাটো সম্পূৰ্ণখিনি পাই যাব, পুখুৰীটোলৈকে আহি পাব। চাওক পুখুৰীটো সম্পূৰ্ণখিনি দেখুৱাইছোঁ আপোনালোকক। পুখুৰীটো আপোনালোকে চাওক, ইয়াতে ছাইডৰ ফালে আপোনাৰ পিকনিক প্লেচ আছে, আহিব পাৰিব।
পাৰটো সম্পূৰ্ণৰূপে কি আপোনালোকে লগতে কিছুমান ফটোগ্ৰাফাৰ যদি আছে ফটো যদি উঠিব খোজে ইয়াত ধুনীয়া ধুনীয়া আপোনালোকে ফটো উঠিব পাৰিব লগতে ইয়াত মাছো আছে কিন্তু মাছ মাৰিব নিদিয়ে আপোনালোকক কৈছোঁ মই অলপ আগতে যদি তেনেকুৱা আইন উলংঘন কৰে তেতিয়াহ'লে আপোনালোকৰ যিটো জৰিমনা আছে সেই জৰিমনাটো ভৰাব কমিটিয়ে চ' চাই থাকক দেখুৱাই দিছোঁ সকলোখিনি আপোনালোকক এয়া পানীখিনি চাওক ইমান ধুনীয়া চাফা তলৰ যিখিনি শিল আছে শিলখিনি আপোনালোকে সম্পূৰ্ণখিনি দেখা পাই যাব ভিতৰত পানীৰ ওপৰত ইয়াত মই দেখুৱাই দিয়াত সম্পূৰ্ণৰূপে আপোনাৰ একাঠুমানতকৈ বেছি পানী আছে মোটামুটি এককালমান হ'ব তথাপিও আপোনাৰ চাওক সম্পূৰ্ণখিনি দেখা পায় আৰু লগতে এইটো মন্দিৰটো ঠিক আপোনাৰ যিটো সোমোৱা গেটখন আপোনাৰ ঘাটটো আছিলে ঘাটৰ ওচৰতে আপোনাৰ মন্দিৰটো আছে আমি মন্দিৰটোলৈকে যাম লাহে লাহেকৈ এইটো হৈছে আপোনাৰ শিৱ মন্দিৰ হয়তো তেওঁলোকে বনাইছিলে নহয়তো পিছত এইটো বনোৱা হৈছে চ' এইটোৰ বিষয়ে মই ইমান ভালকৈ তথ্য দিব নোৱাৰিম কিন্তু চাব আপোনালোকে এইটো যিটো ঘাটটো আছে ঘাটটোৰ ঠিক সন্মুখতে আপোনালোকে দেখিবলৈ পাব এইটো শিৱ মন্দিৰটো এইটো শিৱ মন্দিৰ চ' দেখুৱাম ইয়াতে সোমাই যোৱা যিটো পথ আছে মন্দিৰলৈকে যোৱা যিটো চিৰি আছে চিৰিটো আপোনাৰ কি ধুনীয়াকৈ সজাইছে লগত এইটো দেখিবলৈ পাইছে মন্দিৰটো কিমান ধুনীয়াকৈ কালাৰিং কৰিছে ৰং সকলোখিনি ৰং দিয়া হৈছে ইয়াতে চ' চাই থাকক মই দেখুৱাই আছোঁ সকলোখিনি মন্দিৰটো চাওক ইমান ধুনীয়াকৈ সজাইছোঁ কাৰোবাৰ যদি মনৰ বাঞ্ছা মনৰ কিবা আশা আছে যে মই শিৱ মন্দিৰত যাম পূজা এটা কৰিম সেৱা এভাগ ল'ম চ' এই মন্দিৰত আপোনালোকে আহিব পাৰে ভুটীয়া পুখুৰীটো চাই যাব পাৰে লগতে মন্দিৰত আহি আপোনাৰ যিখিনি মনৰ বাঞ্ছা আছে ইয়াত আপুনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে এইটো হৈছে সোমাই যোৱা আপোনাৰ চিৰিটো মন্দিৰলৈকে এইটো সোমাই যোৱা চিৰিটো ইয়ালৈকে ইফালেদি আপুনি সোমাই যাব পাৰে ভিতৰলৈকে প্ৰৱেশ কৰা এইটো দুৱাৰ হয় আৰু এখন দুৱাৰ আছে ছাইডৰ ফালে চ' সিফালৰখনো মই দেখুৱাই দিম লাহেকৈ আৰু লগতে ইয়াত ছাইডত আপোনালোকে গম পাইছে এইটো সম্পূৰ্ণ চিম্বলটো দেখি আপোনালোকে গম পাইছে এইটো আপোনাৰ শিৱ মন্দিৰ বুলি এতিয়া যিটো শিৱ মন্দিৰ বুলি গম পাইছে যিখিনি শিৱ ভক্ত আছে চ' তেওঁলোকে আহিব পাৰে লগতে ছাইডতে আপোনাৰ পিকনিক প্লেচটো চাওক কি ধুনীয়া পিকনিক প্লেচ সম্পূৰ্ণৰূপে খানা খোৱা যিটো প্লেচ যিহেতু জানুৱাৰী আহি আছে আপোনালোকে আহিব পাৰে খানা খাব পাৰে ছাইডত লগতে আপোনালোকে ফটো উঠিব পাৰে এটা চুইচ গেট আছে ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ পুখুৰীটোৰ ছাইডেৰে এটা নদী এটা বৈ আছিলে নদী মানে ক'ব গ'লে এইটো সৰু ডোং বুলি ক'ব লাগিব এতিয়া চাওক ইয়াতে এটা চুইচ গেট আছে এই চুইচ গেটটোৰ পৰা আপোনালোকে বিভিন্ন প্ৰান্তলৈ পানী নিয়া হয় যেনে খেতি পথাৰলৈকে নিয়া হয় লগতে বেলেগ অন্য ছাইডলৈও নিয়া হয় আৰু এই দলংখন পাৰ হৈ গ'লে সিফালে বাগানখন আছে যিখন পানেৰী টি ষ্টেট বাগানখন আছে চ' বাগানখন যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই অন্য এটা ভিডিঅ'ত দেখুৱাম আপোনালোকক চ' তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকনটো প্ৰেছ কৰক লগতে আমাৰ যিখিনি ভিডিঅ' দি থাকোঁ লাইক কৰক শ্বেয়াৰ কৰক সকলোখিনি কৰি যাওক আপোনালোকে কাৰণ তেতিয়া আমাৰো ভিডিঅ' বনাই ভাল লাগে আপোনালোকৰ পৰা উৎসাহটো পাওঁ যে হয় আমি বনাই আছোঁ ভিডিঅ' আপোনালোকে চাইছে তাৰ কাৰণে উৎসাহটো আমাৰ জাগে চ' তেতিয়া আমাৰ নতুন নতুন ঠাই দেখাবলৈ আমাৰো মন যায় এইটো চাওক সম্পূৰ্ণ চুইচ গেটটো আপোনালোকক দেখুৱাইছোঁ এইটো হৈছে চুইচ গেটটো আপোনালোকৰ যিটো ভুটীয়া পুখুৰীৰ ওচৰতে এইখিনি পানী বৈ আছে তলেৰে ভুটীয়া পুখুৰীৰ ওচৰতে এই চুইচ গেটটো আছে আৰু ছাইডৰ ফালে দেখিবলৈ পাব সৰু সৰু কিছুমান ডোং বনাই দিছে আৰু এই ডোংসমূহেৰে পানী যায় যিবিলাক খেতি পথাৰ আছে বা যিবিলাক গাঁওবোৰ অঞ্চল আছে এই ডোংসমূহেৰে পানী তেওঁলোকে এৰি দিয়ে দেখিবলৈ পাইছে আপোনালোক ডোংটো মই দেখুৱাই দিম এই ডোংটো ইয়াত গৈছে মানে পথাৰৰ ফালে যিখিনি খেতি পথাৰ হয় চ' খেতি পথাৰৰ ফালে লৈ গৈছে এইখিনি পানী আপোনালোক দেখাম মই ডোংটো এখন দলং আছে ওপৰত ইফালে পাৰ আহিব পাৰে এইটো ডোং হৈছে আপোনালোক দেখিবলৈ পাইছে ইফালে ঘৰো আছে লগতে খেতি পথাৰ আছে বিশেষকৈ খেতি পথাৰৰ কাৰণে এই ডোংটো বনোৱা হৈছে সিফালে আপোনাৰ চুইচ গেটৰ পৰা গেটখন বহাই সিফালে পানী লৈ যোৱা হয় লগতে আপোনালোক ভুটীয়া পুখুৰীৰ মই এটা বৈশিষ্ট্য কওঁ আৰু মই শুনিছোঁ এই বৈশিষ্ট্যটো এই পুখুৰীত হেনো পানী নুশুকায়ো নাবাঢ়েও চ' চাওক আপোনালোকে ইফালেদি পানী ওলাই আছে এতিয়া কিন্তু বিভিন্ন নদী ডোঙত পানী শুকাই গৈছে কিন্তু ভুটীয়া পুখুৰীত আগত যিখিনি পানী আছিলে সেইখিনিয়ে আছে বৰ্তমানলৈকে মই আগত যিখিনি দেখিছিলোঁ সেইখিনিয়ে আছে আৰু এইফালেৰে পানী সম্পূৰ্ণৰূপে ওলাই গৈ আছে এইটোও কি ঠিক ডোংটো আপোনাৰ পথাৰলৈকে গৈছে পথাৰৰ ফালে লৈ গৈছে কিন্তু তাতো আপুনি চাওক সম্পূৰ্ণৰূপে পানী গৈয়ে আছে এতিয়াও কিন্তু মই পানী কমাও দেখা নাই ইয়াত নকমে বুলি কৈছে মই এজন স্থানীয় ব্যক্তিৰ পৰা সুধিছিলোঁ তেওঁ কৈছে যে ইয়াত পানী শুকোৱাও দেখা নাই তো গাইজ সকলোকে ভুটীয়া পুখুৰী দেখুৱালোঁ লগতে কেনেকুৱা লাগিল কমেণ্ট কৰিব লগতে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক আৰু লগতে যিটো চেনেল আছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু যদি বেল আইকন থাকিব বেল আইকনটো আপোনালোকে প্ৰেছ কৰক চ' প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক